হয়তো লাগিছে লাগি পুতিছো আৰু খস্তাৰ মুচিছো বিৰা চিৰা ৰাতি কি কৰিবা ৰাতি ধন্যবাদ এতিয়া আৰু কলপুলি হাই ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল জয়ন্ত ফিটনেছ এণ্ড ব্লগছ। আপোনালোকে হয়তো গমে পাইছে আজি যে আমাৰ কাতি বিহু থামনেলত দেখি আপোনালোকে গমে পাইছে। গতিকে আমি কাতি বিহুত কলপুলি পুতিব লাগিব আৰু তুলসী পুতিব লাগিব। গতিকে ব'লক আৰু আমি এতিয়া আমাৰ কলপুলি কাটো। আৰু মোৰ লগত আজি আমাৰ ৰঞ্জিত ভাই আছে। ৰঞ্জিত ভাই এতিয়া আমাৰ কলপুলি বিচাৰি আছে। ব'লকচোন আমি চাওঁ কেনেকৈ কলপুলি কাটে। এয়া হৈছে কলৰ বাৰী। এয়া ৰঞ্জিত ভাই ইয়াৰে মাজত আৰু কলপুলি বিচাৰি আছে, ভাল কলপুলি। হাই ফ্ৰেণ্ডছ, এইডাল পাইছে দে, এডাল কাট, মই কাটিম নহ'লে। বন্ধুসকল ইটো সৰু ল'ৰা হয়, সেইকাৰণে ময়ে কাটিলোঁ দিয়ক কলগছডাল। একে ঘাপতে কটা যোৱা নাই। আগতো শক্তিটো কমি গৈছে মোৰ, কাৰণ মই এতিয়া জিম যোৱা নাই। চেষ্টা কৰি আছোঁ, তথাপিও আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ। আৰু এয়া ফাইনেলি কলগছডাল কাটা হ'ল। এতিয়া লৈ যাওঁ বাটলৈ, এই বাটত পুতিম এইবাৰ কলডাল। আৰু এয়া দেখিছে ৰঞ্জিত ভাই কলডাল চাফা কৰি আছে ভালকৈ। এয়া শুকান পাতবোৰ গুচাই আছে আৰু ভালকৈ চাফা কৰি আছে। আৰু এতিয়া গাঁত খান্দিব লাগে। এয়া ৰঞ্জিত ভাই গাঁত খান্দি আছে চাম্বলেৰে। আৰু এতিয়া কলপুলিডাল পুতিব লাগে আমি। এতিয়া গাঁত খান্দা হোৱাৰ পিছত এয়া ৰঞ্জিত ভাই খান্দি আছে ভালকৈ। আৰু বন্ধুসকল ফাইনেলি গাঁত খান্দা হ'ল আৰু এতিয়া কলপুলিটো পুতি আছোঁ মই। এয়া কলপুলিটো পুতি ইয়াৰ ওপৰত মাটি দিলোঁ ভালকৈ। আৰু এয়া ইয়াতে খুন্দিয়াই দি গাঁতটোত, তাৰপিছত আমি পানী চানী ঢালি ইয়াতে মুচি দিম বঢ়িয়াকৈ। তাৰপিছত ঢাপ বনাই দিম ইয়াতে। এতিয়া আৰু আমি এইখিনি সমাপ্ত কৰি লওঁ। আৰু বন্ধুসকল আমাৰ মাইনাহঁতে এতিয়া চাই আছে আমাৰ কলপুলি পুতা। এ মাইনা কিবা ক'ব? কি কৰিছা আজি তুমি কাতি বিহুৰ দিনা? হয়তো লাগিছে লাগি পুতিছো আৰু খস্তাৰ মুচিছো বিৰা চিৰা ধুলো এইখিনি কৰিছো। আৰু ৰাতি কি কৰিবা? ৰাতি ৰাতি দিম। ধন্যবাদ। এতিয়া আমি এতিয়া ইফালে আহোঁ। আৰু কলপুলি পুতা প্ৰায় সমাপ্ত হ'লে এতিয়া আমি মুচি আমি তুলসী পুতিবলৈ যাম। এয়া দেখিছে এতিয়া তুলসী পুতি ল'লোঁ আমি এতিয়া। আৰু ইয়াতে ঢাপ বনাই দিব লাগিব। এয়া তুলসী পুতা হ'ল। আৰু দেখিছে কিবা কৈছে এয়া খুৰীয়ে। আৰু এতিয়া এয়া মাইনাই ধুনীয়াকৈ মুচি আছে আমাৰ কলপুলিৰ গুৰটো। আৰু এই মোচা হ'বই হৈছে মাইনাৰ এতিয়া। ইয়াতে বোলে মাইনাই কৈছে ইয়াতে ফুল আঁকি দিব আৰু বোলে কিবা আটাৰ গুড়াৰে বোলে কিবা ছবি আঁকিব ইয়াতে। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে, গম পাই যাব। এয়া মোচা সমাপ্ত কৰিলে মাইনাই। গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিল। আৰু ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ যি আছে কৰি দিব। আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। কৰি দিব আৰু আপোনালোকে।